তোমালোকে এইখিনি এডভান্স হৈ থাকে ভাল হ'ব আৰু চাৰে কৈছিলে নেকি এইখিনি নিজে নিজে দেখাই গৈছে কি মাথা বেয়া অংক নাই নেকি পেপাৰত নিজে দেখিব হা চাৰে দেখাইছে মানে নিজে গৈছে এইখিনি আজি কিবা দেখাব লৈছোঁ মই দেখাব লৈছোঁ চাৰে দেখাইছিলে নে নিজে কৈছে সেইটো কথা কৈছে আচলতে এই কথাখিনি তোমালোকে বুজি পাইছা নে যে কোনটাৰ টকা আছে এতিয়া কথা হ'ল কি এই পাঠটো টকা আৰু পইচা এই পাঠটো তোমালোকে জানিব হ'লে এই কথাখিনি তোমালোকে বুজি ল'ব লাগিব বুজি কিনে কৈছানে এইখিনি বুজি পালানে নাই এইখিনি বুজি পালানে তোমালোকে অৱগত কৰিলা আগতে বুজি পালানে নাই 2 নম্বৰ মূল্যায়নৰ এইখিনি আৰম্ভ হ'ব এনেকৈ জানিব লাগিব বুজি পালানে নাই নোপোৱা দিয়া বুজি পালানে নাই তোমালোকে বুজি কিনে কৈছানে নুবুজি কিনে এনেই লিখি দিছা হে বুজি কিনে কৈছানে নুবুজি কিনে কৈছা এইটোৱে আচল কথা এতিয়া বুজি পাব লাগিব এই চোৱা আপুনি ছোৱালীজনী চাই যোৱা এদিন আমি মণি জুমি ইমান আৰু ঘৰৰ ওচৰত থকা পাৰ্কলৈ আছিল হঠাতে সিহঁতে দেখে যে এটা কেঁচু পোৱালি লেঙেৰাই ঘৰলৈ পেলাই আহি আছে জুমিয়ে দৌৰি গৈ পোৱালিটোৰ ওচৰত তাই দেখিলে যে কুকুৰটোৱে ভৰিত আঘাত পাইছে গতিকে সিহঁতে তাক লৰালৰি চিকিৎসকৰ ওচৰলৈ লৈ গ'ল কুকুৰটোৰ চিকিৎসাৰ বাবে টকাৰ দৰকাৰ হ'ল ঠিক আছে বুজি পাইছা নাই কুকুৰটো পালে চিকিৎসালয় নিবৰ কাৰণে পইচা লাগে পইচা লাগে গতিকে কিয় কৈছে পইচা দৰকাৰ হ'ল সিহঁতে ঘৰলৈ গৈ নিজৰ জমা টকা আৰু পইচাবোৰ উলিয়াই কি বুলি ক'লে বুজি পাইছা নাই সিহঁতে কিবা টকা জমা কৰি থৈছিলে সেই টকাটো সিহঁতে উলিয়াই আনিলে তাৰপাছত যে সেই টকা আৰু পইচাৰে সিহঁতে কুকুৰটো চিকিৎসা কৰালে এটা বুজি পালানে তোমালোকে যিমানজন আছে তাৰ গোটেইকেইটা টকাটো জমা কৰি কুকুৰটো চিকিৎসালয়লৈ মেডিকেললৈ লৈ কিনে কি কৰিলে লেঙেৰাই আছে যে কুকুৰটো গতিকে ভাল কৰিলে পইচা হ'ব এতিয়া তাৰপিছত কোনে দিলে কোনে কিমান দিলে এই দিলে চোৱা মণিয়ে দিলে কিমান 250 টকা নিজৰ খৰচ হয়নে নহয় 250 টকা 250 টকা আছে নাই তাৰপাছত জুমিয়ে দিলে কিমান 180 টকা তাৰপাছত ইহানে দিলে কিমান 250 টকা 75 পইচা হাতত 75 পইচা হয় নাই কমলে কিমান দিলে 270 টকা 50 পইচা এই কথাখিনি এই আৰু গতিকে অংকটো কৰিবলৈ যোৱাৰ আগত তোমালোকে কি কৰিব লাগিব এই কথাটো বুজি পাব লাগিব বুজিব লাগিব পঢ়াৰ পাছতহে অংকটো কৰিবলৈ পাৰিবা নহ'লে এইখিনি নপঢ়াকে তোমালোকে এই অংকখিনি কৰিবলৈ গ'লে নোৱাৰা বুজি নাপাব কি কৰিব দিছে কি কৰিব লাগে বুজি নাপাবা গতিকে এটা তোমালোকক কৈ দেখাইছে মণি আৰু জুমি টকাখিনি লগ লগে কিমান টকা হ'ব চাওঁ আহা মণিয়ে কিমান দিছিলে এই চোৱা 250 এই মানে এটা উদাহৰণ দিছিল তাৰপাছত জুমি টকা কিমান হ'ল জুমি কৈছে জুমি 180 টকা এই 180 তেতিয়াহ'লে সেই দুইজনৰ টকাটো মিলালে কিমান হ'ল মুঠ 280 টকা 50 পইচা তেতিয়াহ'লে তোমালোকে এতিয়া যে মই তোমালোকে এই তেতিয়াহ'লে তোমালোকে এই অংকটো কাম কৰিবা এতিয়া চোৱা মই দিম আকৌ ইভান আৰু কমলৰ টকাখিনি লগ ল'লে কিমান টকা এই কেনেকৈ কৰিব লাগিব ইয়াত কেনেকৈ লিখিছে ইভানৰ টকা বুলি লিখিব হয় নে নহয় ইভানৰ টকা কিমান আছে 250 টকা 74 পইচা এই টকা কিমান আছে এই কমলৰ টকা কিমান আছে 270 টকা 50 পইচা এনেকৈ লিখিলে যোগ কৰিব লাগিব এই কথাখিনি মই জানিব লাগিব নাজানিলে নহ'ব এতিয়া এই মণি আৰু কোমলৰ টকাখিনি লগ লাগি কিমান ক'ৰপৰা ল'ম এইখিনি যদি নপঢ়া ক'ৰপৰা ল'ম টকা এইটো বাজু লগা টকা হয় নে নহয় গতিকে এইখিনি
এইখিনি এই এটা চাইছে তাৰপাছতে মণি আৰু কোমলৰ কিমান কথা হ'ব চাওঁ এইয়া মণি আৰু কোমল এইয়া মণি আৰু কোমল লাষ্টৰ প্ৰথম আৰু লাষ্ট দিছে হয়নে নহয় তাৰপাছত জুমি আৰু ইভানৰ লগাই লগালে কিমান হ'ব জুমি আৰু ইভানৰ লগাই ইয়াতে জুমি আৰু ইভান এই মাজে জুমি আৰু ইভান এই টকাটো এই কথাটো বুজি পাইছা নাই এটাটো উদাহৰণ দিয়ে দিছে যে মই আকৌ বৰ্ডত দেখুৱাব লাগিব হে বৰ্ডত দেখুৱাব প্ৰয়োজন আছে নেকি বুজি পাইছা নাই বুজি পাইছা তোমালোকে এটা কাম কৰা ইয়াত লিখিব নালাগে ইয়াত লিখি দিলে তোমালোকে মোক বুজি পাইছা কেনেকৈ মই কথাটো কওঁতে কি বুজি পাইছা মই কেনেকৈ গম পাম তোমালোকে এই কথাখিনি বহীত লিখি কিনে তোমালোকে নিজে নিজে কৰা এই অংকটো আগতে কৰা অংকটো নেচাবা তোমালোকে মই কি বুজি পাইছা তোমালোকে কি বুজি পাইছা মই এতিয়া গম পাম এতিয়া তোমালোকে নিজে কৰি আনা মই তেতিয়া গম পাম যে তোমালোকে বুজি পাইছানে নাই পোৱা হে যদি জানা তেতিয়া মই বুজি পাইছোঁ বুলি গম পাম যদি নাজানা তেতিয়াহ'লে মই বুজি নাই পোৱা বুলি গম পাম তেতিয়া মই তোমালোকক কাৰণ আগতে কৰা হ'ল ন অংকটো সেইকাৰণে তোমালোকে বুজি পাইছা নে মই কৰা যে হ'ল বুজি যে পাইছানে নাই পোৱা সেইটো জানিবৰ কাৰণে মই তোমালোকক বৰ্ডত দেখুৱাইছোঁ তোমালোকে কৰি আনা বুজি পাইছা নাই পোৱা তেতিয়া গম পাম এতিয়া যদি কৰিব পাৰে মই গম পাম যে তোমালোকে বুজি পাইছা মই বৰ্ডত দেখুৱালে হ'ব যদিহে নাই নাই পৰা মই দেখুৱাম কিন্তু সেইখিনি লাগে সেইখিনি এতিয়া তোমালোকে বহি পৰা ইয়াৰ পৰা এনেধৰণৰ কৰা যদি কৰাচোন হা কৰাচোন বাৰু বহিটো নালাগে ইয়াতে মিলাই দিলে হয় নে নহয় মিলাই দিয়া হ'ল নহয় ভালে হৈছে আচলতে বুজি পাইছা নাই বাৰু সেইটো জানিব লাগিব এডভান্স হৈছে খুব ভাল হৈছে সেইটোৱে হ'ব লাগে কিন্তু বুজি পাইছা নাই বাৰু বুজি নোপোৱাকৈ এনেই লিখি লিখি গৈ থাকিলে নহ'ব ন হা হ'ব জানো মানে বুজি নোপোৱাকৈ এনেই লিখি থ'লে পৰীক্ষাত কি লিখিবা বুজি পাইহে লিখিব লাগিব বুজি নোপোৱাকৈ লিখিব পৰীক্ষাতটো এতিয়া আমি চাই চাই লিখিব নহয় লিখিব লাগিব হয় নে নহয় গতিকে কিন্তু অংকটো কৰিবলৈ নোৱাৰিলা নেজানিলা ভুল হ'ল কিবা এটা হয় নে নহয় এতিয়া মই যদি তোমাক পাৰিছা হৈছে বুলি কিনে যদি আজি এইটো প্ৰমাণ নকৰি যদি তোমালোকে ভুলকৈ লিখিলা এতিয়া পৰীক্ষাত হয় নে নহয় ভুল হৈ গ'লে পৰীক্ষাত ভুল হ'লে নম্বৰটো পাবা জানো নোপোৱা গতিকে এটা কৰিয়ে দেখুৱাইছে তোমালোকক কেনেকৈ কৰিব লাগে এইটো 50 আছে কাৰণে এই হ'ল প্ৰথম মণি আৰু জুমি কথাখিনি লগ লগাই কিমান টকা হ'ব চাওঁ এইটো ধুনীয়াকৈ 50 জানি গ'ল কিন্তু তোমালোকে তেনেকৈ নমাই দিব নোৱাৰিবা এতিয়া ধৰা ইয়াৰ পিছত মই দেখাইছোঁ ইভান আৰু কোমলৰ টকাখিনি লগ লগাই কিমান টকা হ'ব এতিয়া এই কথাটো তোমালোকে কি লিখিব লাগিব এতিয়া মই লিখি দিয়াত তেনেকৈ লিখিব লাগিব ইভানৰ এইফালে আছে নহয় এই পাত্ৰত আছে নহয় ইয়াত ইভানৰ টকা কিমান 250 টকা 70 পইচা এই ইভানৰ এনেকৈ সম্পূৰ্ণ কথাখিনি তোমালোকে এই বক্সৰ ভিতৰত লিখিব লাগিব এইবুলি এতিয়া এই গণিতৰ বক্সৰ ভিতৰত লিখিব লাগিছে পৰীক্ষা দিবলৈ বক্সৰ পুৰা কৰিব নালাগে হা তাৰপাছত আছে আৰু কোমলৰ কিমান কথা আছে কোমলৰ এই কোমল কিমান যদিহে কিছুমান ঠাইত আখৰবিলাক লিখিবলৈ নেয়া থাকে তেতিয়াহ'লে এনেকৈ লিখিলে তেনেকৈ দিলেই হ'ব বিসৰ্গ তাৰমানে আমি এই কথাখিনি পঢ়িলেই গম পোৱা যাব যে এইটো কিমান বিসৰ্গ মানে পইচা বিসৰ্গ মানে পইচা বুলি গম পাই যাব এই কথাখিনি পঢ়িলেই গম পাই যাব যে তাৰমানে বিসৰ্গ তাৰমানে কি এই কথাখিনি গম পাই যাব নহয় বিসৰ্গটোৰ বিসৰ্গ মানে পইচা
আকৌ যদি কেনেবাকৈ দিয়ে ভগ্নাংশ বিষয়টো মানে কি তাৰমানে কি ভগ্নাংশ বিষয়টো মানে কি এই কথাখিনি পঢ়িলে ওলাই যাব আচলতে কি লিখিব বিচাৰিছিলা হয় নহয় গতিকে এইটো তোমালোকে কিছুমান ঠাইত জেগাটো নেৰা দিলে তেনেকৈ কৰিব পাৰা তোমালোকে বস্তু তেনেকৈ লিখিছিলা এইফালে কিনাৰফালে বাওঁফালে লিখিছে এতিয়া তোমালোকৰ কি কৰিছে কিমান টকা হ'ব দুটা মিলাই কিনে এতিয়া লিখিব লাগে এইটো পইচা পইচাই আহিব হয় নহয় হয় না লাষ্ট কি শূন্য আছে শূন্য নামি আছে নামি যাব মাটি পৰা তলত নামি যাব এইটো কিবা দিম 12 তোমালোকে কি কৰিছা এনেকৈ নহয় সেইটো মানে ভুল অকণমানতে ভুল তোমাক বুজি পাইছোঁ বুজি পাইছোঁ হয় পাৰি লিখি থৈছোঁ লিখি থৈছে তোমালোক ভুল কৰি এতিয়া এইটো কি কৰিব লাগিব আপোনাৰ আছে 12 সেই আমি কিমান 12 যদি বহিলে এই হাতত থাকিলে দিবা এই তোমাৰ এইটো কৰিলোঁ কি কৰিলে এই যে উপৰিছিলে এইটো এই ভিডিঅ'টো আছে তাৰ দৰে হ'ব গম পালে না আকৌ হাতত আছে 12 2 কৰিব আকৌ 2 কৰিলে কিন্তু একেবাৰে নপঢ়ে 2 কৰিলে তাৰপাছত এইটো আহিব ফটোখন ইয়াতে হ'ব হয় নহয় আপুনি 12 আকৌ এবাৰ কৰিলে 2 কিমান 4 কে 5 কিমান টকা হ'ব মোক ইমান টকা 25 পইচা হয় মাজতে অলপমান